আজি মই আপোনালোকক দেখাম কেনেকে আপুনি ঘৰতে নিজৰ মুখখন বগা লগতে পিম্পল ফ্ৰী কৰিব পাৰে। মই পাৰ্লাৰ নোযোৱাকে ঘৰতে ফেচিয়েল কৰিব নিউডৰ এই 30 মিনিটছ DIY মেকওভাৰ ফেচিয়েল কিটটো লগাও। ইয়াত যে 6টা ষ্টেপ আছে 6টা ষ্টেপে মই একফালৰ পৰা ধুনীয়াকে কৰি যাম আৰু চাবচোন লাষ্টত স্কিনখন বহুত বেছি ভাল লাগে। আৰু গৰম দিন আহিলে মুখত যে মোৰ ইমান পিম্পল হয় আপোনালোকৰ হয়নে নিশ্চয় কমেন্টত ক'ব, লগতে কি লগাই সেইটোও ক'ব। আৰু পিম্পলছৰ দাগবোৰ গুচাব। যেতিয়াৰ পৰা মই নিউডৰ এই ফেচিয়েল কিটটো লগাইছো তেতিয়াৰ পৰা বহুতখিনি কমিছে। লগতে এইটো বহুত কম দাম, মানে বহুত বেছি বাজেট ফ্ৰেণ্ডলিও হয়। লগতে নিউডৰ এই ফেচিয়েল কিটটোৰ কোনো ধৰণৰ কেমিকেল নাই, মানে পুৰা নেচাৰেল বস্তুৰে বনোৱা, সেইকাৰণে কোনো সাইড এফেক্টও নাই। আৰু এইফালে ফেচিয়েল কৰা হৈ গ'ল আৰু ফেচিয়েলটো কৰাৰ পিছতে মুখখন যে কিমান বেছি ধুনীয়া ব্ৰাইট আৰু চাফা লাগে। স্কিনখন ধুনীয়া কৰি ৰাখিব অকল ফেচিয়েল বুলিয়ে নহয়, যিমান পাৰে পানী খাব। পানী খালে আমাৰ স্কিনখন সদায় ধুনীয়া হৈ থাকে। তেন্তে আপুনিও যদি নিজৰ স্কিনখন ধুনীয়া আৰু চাফা কৰি ৰাখিব বিচাৰিছে নিউডৰ এই ফেচিয়েল কিটটো লগাই চাব পাৰে, বহুত বেছি ভাল হয়। প্ৰডাক্টটো মই টেগ কৰি দিছো, তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে।